নমস্কাৰ থাম্বনেইল দেখি গম পালে মই চাবলৈ যাবলৈ ওলাইছোঁ ৰৈ ৰৈ বিনালে তাৰ জীৱনত অকলে প্ৰথমখন চিনেমা এনেকৈ চাবলৈ গৈছোঁ সদায় মই লগতে চাই থাকোঁ বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আচলতে এইটো মই এতিয়া কৈ দিওঁছেই চাবলৈ যোৱাৰ আগতে কৈয়ে দিওঁ এইটো কোনো মুভি ৰিভিউ ভিডিঅ' নহয় আগতে মই বহুত মুভি ৰিভিউ মানে যিমানকেইখন চাইছোঁ মই বনাইছোঁৱেই এইখন মুভিৰ ৰিভিউ দিয়া কোনো কথাই নাহে মই মাত্ৰ শিল্পীজনক শ্ৰদ্ধা জনাই মই মুভিখন চাবলৈ যাওঁ আৰু সেয়াই কথা গতিকে চাই থাকক ভিডিঅ'টো পাই গ'লোঁ এইটো মোৰ চিট মুভি হ'ল গোটেই খালী মই অলপ বেছি সোনকালে আহি গ'লোঁ মানে একো নাই ষ্টাৰ্ট হ'ব আৰু মোৰ স্পৰ্শ মোৰ আকাশ আঁকি মুভি চাই ওলালোঁ এতিয়া খোজকাঢ়ি আহি আছোঁ মই এতিয়া একো ক'বলৈ মনে যোৱা নাই মানে হলৰ পৰা ওলাওঁতে ন চবৰে উচুপনিটোহে শুনিছোঁ আৰু মই আৰু মানে মোৰ ডিঙিত এতিয়া একদম কিবা এটা হৈ থকা নিচিনা লাগিছে মানে মোৰ চকু পানীও ওলোৱা নাই ন তাৰমানে শুকে কুন্দা মাৰি ধৰা নিচিনা তেনেকুৱা লাগি গ'ল আৰু চাই থাকোঁতে কি হয় মাজত মুভিখনৰ মাজত সোমাই যোৱা যায় তো এনেকুৱা নালাগে যে মানুহটো এতিয়া নাই ৰুম আহি পাই গ'লোহি মই অকণমান বহি ল'ম তাৰপিছতহে চাগে মই কথা ক'ব পাৰিম ক'ৰবাত জুবিন দাৰ গান লগাই থৈছে প্ৰতিদিনে লগাই থৈছে কাষৰ ৰুমটোত নেকি আই ড'ন্ট ন' মই ৰুম পালোহি গোটেই চিনেমাখন চালোঁ চিনেমাখন বহুত ধুনীয়া হৈছে কথা বৰ বিশেষ মই নকওঁৱেই আপোনালোকে ডাইৰেক্ট গৈ চাওকগৈ যেতিয়া টিকেট পায় যেতিয়া যি পায় তেনেকৈয়ে চাওকগৈ নহ'লে কিন্তু বহুত ডাঙৰ বস্তু এটা মিছ কৰিব আৰু ময়ো শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই চাবলৈ গৈছিলোঁ আৰু বহুত ভাল লাগিলে মোৰ বহুত বেছি ভাল লাগিলে কিন্তু আৰু সোমাই থাকোঁতে এনেকুৱা নালাগে মানুহজন যে নাই আৰু তাৰপিছত মানে খুব সঁচাকৈ দুখ লাগে বহুত দুখ লাগিছে মানে কিন্তু হওক আৰু মোৰ এইটোৱে চাবলৈ মন আছিলে তেওঁৰনো ড্ৰিম প্ৰজেক্টটো কেনেকুৱা বা তেওঁ যে ইমান আশা কৰি মানে চিনেমাখন বনাইছিলে তো সেইটো কাৰণে চাবলৈ মন আছিলে চালোগৈ বহুত ভাল লাগিলে সকলোৱে যাওক চাওকগৈ আৰু কোনো ধৰণৰ ভিডিঅ' নকৰিব হোৱাটছআপতো নিদিব আৰু মুভিৰ ৰিভিউ দিয়াৰ কথা নাহে ধুনীয়া হৈছে ৰিভিউ বুলি কোৱা নাই মাত্ৰ ধুনীয়া হৈছে আপোনালোকে চাওকগৈ আচলতে মই অকলে চিনেমা চাবলৈ গৈও পোৱা নাই গতিকে আজি গ'লোঁ তাকো জুবিন দাৰ শেষৰখন চিনেমা চালোগৈ তেওঁৰ ড্ৰিম প্ৰজেক্ট তেওঁৰ আশা যিখিনি আছিলে আৰু ক'ৰবাত নহয় ক'ৰবাত সেইখিনি সফলো হৈছে সেই তথাপিও আজি যিহেতু ৰিলিজ দিছেহে বহুত দূৰ বাকী সেইকাৰণে চাবলৈ গ'লোঁ গোটেইখিনি মেমৰি হিচাপে মই ইউটিউবতে মানে সাঁচি ৰখা বুলি যে কয় সঁচাকৈ সাঁচি ৰাখিবলৈ মই ভিডিঅ'টো বনাইছোঁ গতিকে আজিৰ ভিডিঅ'টো ইমানেই থেংক ইউ সকলোকে ধন্যবাদ এইখিনিলৈকে চোৱাৰ কাৰণে আৰু জুবিন দা অমৰ হওক